Hello everyone. আজিৰ এই ভিডিঅ'টোত আমি যে UDISE ৰ গটেখিনি ডাটা যে আমাৰ স্কুলখন কি পজিশনত আছে যে ক্লোজড হল নে অপাৰেশনাল আছে নে সাসপেন্ড হৈছে নে পাসওয়ার্ড পাহৰি গৈছে এই গটেখিনি বিষয় কি আমি আজিৰ এই ভিডিঅ'টোত জানিবলৈ চেষ্টা কৰিম সেইকাৰণে প্ৰথমে আমাৰ কি কৰিব লাগিব আপোনাৰ UDISE ত আমি প্ৰথমে জানিব লাগিব UDISE ৰ বহুত কেইটা মডিউল থাকে যে ষ্টুডেন্টৰ কাৰণে বেলেগ মডিউল থাকে তাৰপিছত আপোনাৰ টিচাৰৰ কাৰণে বেলেগ মডিউল থাকে আৰু আপোনাৰ স্কুল প্ৰফাইল বেলেগ মডিউল থাকে গতিকে আৰু যেখিনি ডাটা আপোনাৰ যেখিনি সেন্ট্ৰালাইজ ডাটা সেই কাৰণে আপোনাৰ কি বেলেগ মডিউল থাকে গতিকে এই চাৰিটা মডিউল বেলেগ বেলেগকৈ থাকে গতিকে আমি যেতিয়া ষ্টুডেন্টৰ কাৰণে আমি লগইন কৰিম তেতিয়া আমি কেৱল ষ্টুডেন্ট ডাটাখিনি চাবলৈ পাম আৰু যেতিয়া আমি টিচাৰৰ ডাটাখিনি আমি চাবলৈ চেষ্টা কৰিম তেতিয়া আমি কি টিচাৰ লগইন কৰিব লাগিব আৰু যদি স্কুল ৰেকৰ্ডৰ কি তথ্য পাতি আছে সেইখিনি কাৰণে আমাৰ আৰু ডাটা ক্যাপচাৰ জনটো লগইন আছে তাতে লগইন কৰিব লাগিব কিন্তু তাৰ আগতে আমাৰ স্কুলখন কেনেকৈ চলি আছে সেই সম্বন্ধে যদি আমি জানিব বিচাৰিছো তেন্তে আমি কি ইয়াত আপুনি যেতিয়া গুগল ক্ৰমত গৈ আপুনি UDISE প্লাস সার্চ কৰিব যে UDISE প্লাস সার্চ কৰাৰ পিছত যোনটো প্ৰথম আপোনাৰ ওয়েবসাইট আহিব এটো কোনো স্পেসিফিক মডিউল নহয় এই গটেকেটে মডিউল আপুনি ইয়াতে পাব ইয়াত আপুনি UDISE প্লাসত ক্লিক কৰাৰ পিছত ইয়াতে চাব কৰ্নাৰত কি আছে লগইন ফৰ অল মডিউল ইয়াতে আপোনাৰ ৰাইট সাইড কৰ্নাৰত লগইন ফৰ অল মডিউলত ক্লিক কৰিলে আপোনাৰ তাৰ পিছত কি আমি ষ্টেট সিলেক্ট কৰিব লাগিব যে ষ্টেট ধৰিলক আমাৰ কি আসামৰ ক্ষেত্ৰত সিলেক্ট কৰাৰ পিছত গটেকেটা মডিউল আহিব দেখিল ইয়াতে আপোনাৰ চাওক চাৰিটা মডিউল আছে কি আছে লগইন ফৰ স্কুল ডাইৰেক্টৰী যে স্কুলৰ যিখিনি ইউজাৰ মেনেজমেন্ট স্কুলৰ যিখিনি আপোনাৰ ডাটা আপুনি এইখিনি ইয়াতে পাব তাৰ পিছত আপোনাৰ প্ৰফাইল এণ্ড ফেচিলিটিজ 2025-26 2025-26 ৰ আপোনাৰ স্কুল প্ৰফাইলৰ ক্ষেত্ৰত কি আপুনি ইয়াতে লগইন কৰিব পাৰিব আপুনি টিচাৰ মডিউলৰ কাৰণে ইয়াতে লগইন কৰিব পাৰিব আৰু ষ্টুডেন্টৰ মডিউলৰ কাৰণে আপুনি ইয়াতে লগইন কৰিব পাৰিব কিন্তু এইখিনি আহাৰ পূৰ্বে যে আমি আৰু এটা বস্তু যেহেতু বিভিন্ন স্কুলৰ ক্ষেত্ৰত কি হৈছে ইতিমধ্যে পাসওয়ার্ড হাৰাই গৈছে বা মনত নাই গতিকে সেই ক্ষেত্ৰত আমি কি স্কুলখন কি পজিশনত আছে যে হয়তো 2-1 বছৰ ধৰি হয়তো আপোনাৰ লাস্ট টাইম যেতে provincialize হল তাৰ পিছত হয়তো ইমান গুৰুত্ব দিয়া নাই বা UDISE মেইনটেইন কৰা নাই গতিকে সেই ক্ষেত্ৰত যদি আমি চাব বিচাৰো যে আমাৰ স্কুলখন কি পজিশনত আছে তেতিয়া আমি UDISE প্লাস যোনটো ট্যাব আছে যেটো ওয়েবসাইট আছে এটো ক্লিক কৰাৰ পিছত প্ৰথম পেজটোতে আপুনি কি ইয়াতে পাব নো ইউৰ স্কুল বুলি এটা কি পাব ট্যাব পাব নো ইউৰ স্কুল গতিকে আমি ইয়াতে যদি আপোনাৰ নো ইউৰ স্কুল যে ভিজিট পৰ্টেলত যদি আমি ক্লিক কৰো তাৰ পিছত কি আমাৰ স্কুলৰ যোনটো আপোনাৰ UDISE কোড যে ইয়াতে দিছে এন্টাৰ কিওয়াৰ্ড যে ইয়াতে আপোনাৰ স্কুল নেম ইয়াতে তিনটা অপচন আছে যে স্কুল নেম স্কুল নামেৰে আপুনি ইয়াতে সার্চ কৰিব পাৰিব যে UDISE কোড আৰু আপোনাৰ পিন কোড গতিকে আমি যেহেতু স্পেসিফিক যে আমি কোনখন স্কুল উলিয়াম তাৰে UDISE কোডটো আমাৰ জানা আছে গতিকে আমি UDISE কোডত যদি ক্লিক কৰো ক্লিক কৰাৰ পিছত আমি ইয়াতে UDISE কোড যদি এন্টাৰ কৰিম মই ৰেন্ডম এটা ধৰি লৈছো ধৰক এই স্কুলখন এস তাৰপিছত ইয়াতে ক্যাপচা এন্টাৰ কৰিব লাগিব JASMG এইখিনি এন্টাৰ কৰাৰ পিছত এটা সার্চ অপশনত ক্লিক কৰাৰ লগে লগে আমাৰ কি আহিব তলত এই স্কুলখনৰ ডিটেইলছ খিনি আহি যাব যে চাওক যে UDISE কোড যে স্কুলখন কি ষ্টেটাসত আছে মাৰ্জ হৈ আছে গতিকে যে স্কুলখনৰ নাম ইয়াতে আপোনাৰ শো কৰিছে তাৰপিছত আপুনি কি স্কুল টাইপ এই গটেখিনি বস্তু কি আপোনাৰ ইয়াতে আছে যদি ইয়াতে স্কুলখন এড্ৰেছও আছে গতিকে স্কুলখন মাৰ্জ হৈছে যে কেতিয়া মাৰ্জ হল আৰু কিমান চনৰ পৰা কেনেকৈ অপাৰেশন হৈ আছিল এই গটেখিনি যদি আমি জানিব বিচাৰো তেতিয়া আমি তলত ৰিপোৰ্ট কাৰ্ড নো মোৰ আৰু ট্ৰেক স্কুল বুলি কি তিনটা ট্যাব আছে গতিকে ইয়াতে যদি মই প্ৰথমে ৰিপোৰ্ট কাৰ্ডত ক্লিক কৰো যেহেতু ইয়াতে কি স্কুলখন মাৰ্জ হৈছে গতিকে কোনো ডাটা নাই গতিকে ইয়াতে ডাটা নট ফাউন্ড যে বৰ্তমান কোনো ডাটা স্কুলখনত নাই ইয়াতে চাওক গতিকে মই ব্যাক মাৰিলো যে ব্যাক মাৰাৰ পিছত যে তাৰ পিছত নো মোৰত ক্লিক কৰাৰ পিছত সেম যে আপোনাৰ ইয়াতে ব্লক স্কুল নেম ডিস্ট্ৰিক্ট নেম এই গটেখিনি আপোনাৰ ইয়াতে শো কৰিছে যে ইয়াতে বৰ্তমান ষ্টুডেন্ট 0 টিচাৰ 0 যেহেতু ইয়াতে ষ্টুডেন্ট টিচাৰ কোনো নাই কাৰণ স্কুলখন অলৰেডি নাই কি হৈছে আপোনাৰ মাৰ্জ হৈ গৈছে কিন্তু স্কুলখন কেতিয়ালৈকে আপোনাৰ কি আছিল অপাৰেশন হৈ আছিল সেই জানিবলৈ আমি হেতু জানিবলৈ আমি কি ট্ৰেক স্কুলত আপুনি ক্লিক কৰিব লাগিব যে ট্ৰেক স্কুলত ক্লিক কৰাৰ পিছত যে ইয়াতে লিষ্ট ভিউ বা লাইন ভিউ যে টাইমলাইনত ভিউ আমি চাব যে 2018-19 আপোনাৰ কি স্কুলখন অপাৰেশন হৈ আছিল ইয়াতে স্কুল এটাচ অপাৰেশনাল তাৰ পিছত আপোনাৰ
1920 অপাৰেশনাল হৈ আছিল তাৰপিছত আপোনাৰ এনেকৈ অপাৰেশন হৈ আছিল আপোনাৰ 2023-24 কি হৈছে মাৰ্জ হৈছে গতিকে এই 2023-24 যে মাৰ্জ হৈছে এই কথাখিনি আপুনি লগইন নকৰাকৈ আপুনি জানিব পাৰিব এই আপোনাৰ UDISE কোড পোৰ্টেলত গৈ এখিনি আপোনাৰ ডাটা ফ্ৰীলি अवेलेबल আছে যে আপোনাৰ স্কুলখন কি ষ্টেটাছত আছে এটো জানিবলৈ আপুনি এনেকৈ চাব পাৰে যদি স্কুলখন অলৰেডি ক্লোজড হৈ গৈছে তেন্তে আপোনাৰ ইয়াতে ষ্টেটাছত ক্লোজ দেখাব যে ক্লোজড বা পাৰ্মানেন্টলি ক্লোজ দেখাব গতিকে যদি ক্লোজ হৈছে বা পাৰ্মানেন্টলি ক্লোজ হৈছে তেতিয়া আপুনি যদি পাসওয়াৰ্ড পাহৰি গৈছে তেন্তে আপুনি এডমিনিষ্ট্ৰেশ্যনক কন্টাক্ট নকৰাকৈ আপুনি কি হেতু আপুনি পাসওয়াৰ্ড ৰিভাইভ কৰিব নোৱাৰে যদি আপোনাৰ পাসওয়াৰ্ড যদি কি আপোনাৰ ওচৰত সেভ নাথাকে কিন্তু যদি আপোনাৰ স্কুলখন ক্লোজ হোৱা নাই তেন্তে আপুনি কি আপুনি ফৰগেট পাসওয়াৰ্ডত গৈ আপুনি সেই পাসওয়াৰ্ড কি কৰিব পাৰিব আপুনি চেঞ্জ কৰি ল'ব পাৰিব যে মই ইয়াতে আপোনাক দেখাই দিছো যে পাসওয়াৰ্ড কেনেকৈ চেঞ্জ কৰিব লাগিব যে ইয়াতে মই আগতে যে দেখুৱাইছিল যে ইয়াতে চাৰিটা মডিউল আছে ধৰি লওক মই ইয়াতে যে টিচাৰ্স নেশনাল আইডি ওলাব লাগে টিচাৰ নেশনাল আইডি ওলাব লাগিলে মই কি টিচাৰ মডিউলত মই কি লগইন কৰিব লাগিব কিন্তু এটা কথা হল ধৰি লওক মই ইয়াৰে পাসওয়াৰ্ড নাজানিলে কি হ'ব ইয়াতে ফৰগেট পাসওয়াৰ্ড বুলি এটা অপচন আছে যে ফৰগেট পাসওয়াৰ্ডত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ স্কুলৰ ইউজাৰ আইডি তাৰমানে আপোনাৰ ডাইচ কোড আৰু ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ যে কোন ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰত আপোনাৰ কি ডাইচ কোডটো ৰেজিষ্টাৰ কৰা হৈছিল আৰু ক্যাপচা এইখিনি কৰি আপুনি ভেৰিফাইড ক্লিক কৰিলে কি হ'ব আপোনাৰ সেই নাম্বাৰত কি হ'ব ওটিপি যাব ওটিপি যোৱাৰ পিছত আপুনি ইয়াতে নিজৰ ইচ্ছামতে পাসওয়াৰ্ড চেঞ্জ কৰি ল'ব পাৰিব কিন্তু যিবিলাক স্কুল আপোনাৰ অলৰেডি পাসওয়াৰ্ড আছে সেই স্কুলবিলাকত আপোনাৰ নেশনাল আইডি ওলাওতে ইয়াতে আপোনাৰ কি ইয়াতে মোৰ কেইটামান স্কুল সেভ আছে ইয়াতে আপোনাৰ ক্লিক কৰাৰ পিছত ইয়াতে ক্যাপচা ভৰোৱাৰ পিছত ইয়াতে লগইন কৰিম লগইন কৰাৰ পিছত ইয়াতে চাওক স্কুলৰ ডিটেইলছ খিনি আপুনি স্কুলৰ ডিটেইলছ খিনি ইয়াতে আহি গৈছে ইয়াতে আপোনাৰ ক্লিক হিয়াৰ ইয়াতে আপোনাৰ টিচিং নন টিচিং স্টাফ যে ইয়াতে যদি মই ক্লিক কৰো কি হ'ব এই স্কুলখনৰ যিখিনি টোটাল টিচাৰৰ লিষ্টখন আহি যাব টিচাৰৰ লিষ্টখন আহি গলে ইয়াতে প্ৰত্যেকজন টিচাৰৰ কি এটা নেশনাল আইডি আছে ইয়াতে মই প্ৰাইভেচিৰ কাৰণে মই বস্তুখিনি আপুনি দেখাব নোৱাৰিম যে আপুনি যদি ইয়াতে ক্লিক কৰিব তেতিয়া আপোনাৰ ডিজিট প্লাস নাম্বাৰ এই গোটেইখিনি আপোনাৰ কি হয় প্ৰত্যেকজন টিচাৰ এগেইনষ্ট কি হৈছে আপোনাৰ এটা নেশনাল আইডি আছে গতিকে নেশনাল আইডি আপুনি ইয়াৰ পৰা পাব আৰু স্কুলৰ যিখিনি ডিটেইলছ ডাটা আপুনি UDISE পাব যে UDISE এনেকুৱা এটা সেন্ট্ৰালাইজড ডাটা সিস্টেম যত আপোনাৰ প্ৰত্যেকখন স্কুলৰ টিচাৰ আপোনাৰ ষ্টুডেন্ট সকলোবিলাক ডাটা থাকে যে আৰু কি হয় আপোনাৰ যে লাষ্ট কিছুমান স্কুলৰ আপোনাৰ আৰ্কাইভ ডাটা লাগে যে লাষ্ট 4 ইয়াৰ্ছৰ যে ইয়াতে আপুনি যে লগইন কৰে ডাটা ফ্ৰম 2024-5 টু 2018-19 2017-18 পৰা যিখিনি ডাটা গোটেইখিনি ডাটা আপুনি এই ওয়েবসাইটত পাব ইয়াতে কোনো এটা মডেলত লগইন নকৰি আপুনি কি তলত যে ডাটা ফ্ৰম যে 2024-25 টু 2018-19 আপোনাৰ একাডেমিক ইয়াৰলৈ আপুনি ইয়াতে যদি ক্লিক কৰাৰ পিছত ইয়াতে লগইন কৰাৰ পিছত সেই ডাটাখিনি স্কুলৰ ডাটাখিনি ইয়াত আপুনি এনৰোলমেন্ট নাপায় যে স্কুলৰ ডাটাখিনি স্কুল প্ৰফাইল কি বস্তু আপডেট কৰা হৈছিল এই গোটেইখিনি বস্তু ইয়াতে আপুনি লগইন কৰিব পাৰিব গতিকে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ যদি আপোনাৰ যদি কিবা খোকোজা থাকে কাইন্ডলি মোক কমেন্ট কৰি জনাব